হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে ইউদাস আৰু আপোনালোকে চাই আছে ফ্ৰী ফায়াৰ আৰু মই লগাইছোঁ ক্লাছকৰ ৰেঙত। সিহঁতৰ টিম 4জন আৰু আমাৰ টিম 4জন থাকিব। সিহঁতৰ টিম জিকে নে আমাৰ টিম জিকে মানে ভগৱানেহে জানে। আৰু এতিয়া প্ৰথম ৰাউণ্ড চলিছে, সিহঁতৰ টিম জিকে নে আমাৰ টিম জিকে এতিয়া প্ৰথম ৰাউণ্ডত এতিয়া খেলি আছো। সিহঁতৰ 4টা টিমত ডাউন কৰিলে আমি এক ৰাউণ্ড জিকিম। আৰু আপোনালোকে এই ভিডিঅ'টি চাই মানে প্ৰথমৰ পৰা চাই লাষ্টলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া চাই থাকক। কতো আপোনালোকে দৌৰা দৌৰিকৈ চাব নালাগে, এক জাগাত বহি ভালদৰে চাই থাকিব। এতিয়া মই গৈ আছো সিহঁতৰ জাগালৈ, মানে সিহঁতৰ ঠাইলৈ এতিয়া ৰাজত্ব কৰিবৰ কাৰণে এতিয়া গৈ আছো। এতিয়া দুজনকৈ দেখা পাইছো, এতিয়া অলপমান মানে ডাউন কৰিলো এটা আৰু এটা বাচি আছে। এতিয়া মৰিলে এটা ইয়াক মাৰিবৰ কাৰণে অলপমান চেষ্টা কৰিম। আৰে মই নিজে মৰি গলো, কি হ'ব? মই নিজে মৰি গলো। এতিয়া কোনেও মোক ৰিভাইভ কৰিবলৈ অহা নাই, মৰি গলো মই। এতিয়া মোৰ টিমে মানে মানে জিন্দা হৈ আছে। আমি জিকিলো। এতিয়া প্ৰথম ৰাউণ্ড, এতিয়া দ্বিতীয় ৰাউণ্ড খেলিব। দ্বিতীয় ৰাউণ্ডত কোনে জিকে আৰু কোনে হাৰে, মানে সিহঁতৰ টিম জিকে নে আমাৰ টিম জিকে এতিয়া ভগৱানেহে জানে। আৰু এতিয়া ছেকেণ্ড ৰাউণ্ড চলিছে। এতিয়া মই থমথম লৈছো আৰু এটা গ্লুৱেল এনে তেনে মাৰি আছো। এতিয়া ট্ৰাই কৰিছো আৰু আহক বুলিকে এনিমি গুণ্ডা। সিহঁতৰ টিমটোৰ নাম হৈছে বাংলাদেশ আৰু আমাৰ টিমটোৰ নাম হৈছে পাকিস্তান আৰু বাংলাদেশী এতিয়া যুদ্ধ কৰিম। আৰু আপোনালোকে জানে যে মোৰ নাম ইউদাস হয়। এতিয়া গৈ আছো সিহঁতৰ ঠাইলৈ, এতিয়া ৰাজত্ব কৰিবৰ কাৰণে। সিহঁতৰ মানে হেৰি আৰু বাংলাদেশী অলপমান হেৰি আৰু ৰাজত্ব কৰিব যাম। মাৰি দিলো। এটা নকৰিলে বেলেগ মোৰ ফ্ৰেণ্ড, মানে মোৰ বন্ধুৱে। মোৰ কিল নাপালো, এটা পালো। সি মোৰ বন্ধুৱে লৈ ললে মোৰ কিল। এতিয়া দুজন মৰিল আৰু দুজন আছে, দুজন বাংলাদেশী। এতিয়া বিচাৰিব লাগিব ক'ত লুকাইছে, ক'ত শুই আছে এতিয়া গম নাপাও। কিজানি টয়লেট পেচাব কৰি আছে নেকি। এতিয়া বিচাৰি সিহঁতক মাৰিব লাগিব, খেদিব লাগিব আমাৰ পাকিস্তানৰ পৰা। এতিয়া ওলাই আহিলে ভালে, কিন্তু মাৰিবৰ কাৰণে এতিয়া ওলাই অহা নাই যে। ক'ৰবাত পেচাব, ক'ৰবাত টয়লেট কৰি আছে নেকি, এতিয়া বিচাৰিবৰ কাৰণে অলপমান অসহ্য পাইছো। ইমান দৌৰি কিমান আৰু ভাগৰ লাগিল। সেইকাৰণে তথাপি পালো এটা মৰিল মানে বাংলাদেশী। আৰু এটাতো মাৰিলে মোৰ বন্ধুৱে। এতিয়া মই লৈছো থমচন, মানে XML ললো। প্ৰথমতে লৈছিলো ফেমাছ, তাৰপিছত মই ললো XML। মানে ফেমাছ অলপমান চলিবৰ কাৰণে বেয়া, সেইটো কাৰণে XML ললো। এতিয়া তিনি ৰাউণ্ডত আমি জিকিলে ভাল হ'ব। অলপমান ছেকেণ্ড ৰাউণ্ডত আমি জিকিলো আৰু এতিয়া 3 ৰাউণ্ডত যদি আমি জিকো ভাল লাগিব। আৰু খেলাৰো ভাল লাগিব সিহঁতৰ যদি এতিয়া মই ডাউন কৰিলো, এটা ডাউন কৰিলো। এটা মৰিল বাংলাদেশী আৰু 3টা বাংলাদেশী বাচি আছে। সিহঁতক যদিহে আমি মানে মাৰি খেদিব পাৰো, আমি আমি বয়া পাম। সিহঁতৰ যদি দুটা মাৰিলো মই আৰু বাচি আছে 2টা। আৰে মোৰ লগ এটা মানে হেৰি নোক হৈ গ'ল।
বাংলাদেশী মাৰিলে মোৰ বন্ধু আমি পাকিস্তান হয় আমি বাংলাদেশী অলপমান আগুৰি মাৰিব লাগে তথাপি মই ওপৰত বহি পেলাই মই চাই আছোঁ বাংলাদেশীক এতিয়া দুজন বাচি আছে কি হ'ব এতিয়া মোৰ বন্ধু এটা মৰিল 3 নম্বৰ আহিছে মই নকলো এটা বাংলাদেশী আরে মার কি রকম মারছো মই আপোনালোকে চাই আছে মোৰ খেলা আপোনালোকে যদি এই ভিডিওটি মানে মস্ত ভাল লাগিছে তেন্তে শেয়ার কমেন্ট কৰিবলৈ নাপাহৰিব জলদি কৰিব আপোনালোকে শেয়ার কমেন্ট লাইকো কৰিব আৰু এই ভিডিওটি আপোনালোকে নিজৰ বন্ধু বান্ধৱীক দেখুৱাব আমি নীল দিম বুলি চেষ্টা কৰিম আমি 3 ৰাউণ্ডত মানে 3 ৰাউণ্ডত জিকিলো তা 4 ৰাউণ্ডত মানে লাষ্ট ৰাউণ্ডত জিকিম বুলি আৰু আশা কৰিছো ইহঁত নীল দিম বুলিকে এতিয়া আমি কৰিব পাৰিম নে নোৱাৰিম আপোনালোক মানে ভগৱানেহে জানে আৰু আপোনালোকেও জানে আমি নীল দিব পাৰিম নোৱাৰিম আমি এতিয়া গৈ আছো ইহঁতৰ বাংলাদেশী জাগালৈ বাংলাদেশী এতিয়া আমি আগুৰি মাৰিব লাগে ইহঁতক খেদিব লাগে এই আমাৰ পাকিস্তানৰ পৰা মাৰিলে বাংলাদেশী এটাই পাকিস্তানৰ লগত ক'ত পাৰিব নমস্কাৰ বিদায় লৈছো এই ভিডিওটিৰ পৰা পুনৰবাৰ আহি আছো নেক্সট ভিডিওটি লৈ বাই বাই আৰু মই 9 জন কিল কৰিলো আৰু মোৰ বন্ধু বান্ধৱীসকল 3টা